হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু তোমালোকে চাই আছা হাউজান ৰস্তা বয়। আজি হ'ল দশমী, আজি মানে উটনি, আৰু তাকে এটা ব্লগ ভিডিঅ' বনালোঁ। তোমালোকে চাই ভাল হ'ব বুলি আশা থাকিল। আৰু যদি চেনেলটো যদি নতুন ছাবস্ক্ৰাইব বাটনটো অন কৰি দিয়া আৰু সোনকালে লাইক মাৰি দিয়া। তো গ'ল যদি মনটো কিবা এটা ভাল লাগিছে, কাৰণ পূজা যোৱাৰ পিছত লক্ষী পূজা দেৱালী ছোৱালীবোৰ আহি আছে, সেইকাৰণে মনটো ইমান ভাল লাগিছে। চাই থাকক ভিডিঅ'টো কণ্টিনিউ। ভাবিছিলোঁ গাইজ ধুনীয়াকৈ আমি দেৱী চেৱী উটুৱামগৈ আৰু আপোনালোকক দেখুৱাম, কিন্তু এটা বেয়া খবৰ হ'ল। মানে মই এঘণ্টা কাৰণে ঘৰলৈ ঘূৰি আহিলোঁ। ভাবিছিলোঁ অকণ দেৰিকৈ নিব বুলি ভাবিছিলোঁ, কিন্তু লৈ গ'ল। আৰু মানে মই গম পাওঁতে গ'লোহেঁতেন, মানে এইবাৰ দেৱীৰ কাৰণে ঢোল চোল বজাই নাযায়, আগৰবাৰ এনেই ঢোল চোল বজাই যায়। সেইকাৰণে ইমানখিনি কষ্ট যেতিয়া কৰিলোঁ, এইখন ভিডিঅ' দিছোঁ চাব। আৰু নেক্সট পোৱা লক্ষী পূজা ধামাকা ব্লগ আহিছে চাব। আৰু চেনেলটো নকওঁ, বাই বাই।